নমস্কাৰ, লেটছ প্ৰিপেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসমৰ ইতিহাসৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰি হিষ্ট্ৰী অফ আছাম। অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়, আৰ্য, অষ্ট্ৰ এছিয়াটিক আৰু তিব্বতীয় আৰু বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। এই সময়খিনি অসমৰ ইতিহাসৰ বুলি কোৱা হয়। প্ৰাগৈতিহাসিক যুগৰ প্ৰন্তপ্ৰস্তৰ যুগত পেলোলিথিক এজৰ সময়খিনি 781,000 পৰা প্ৰায় 126,000 বছৰ আগৰ কথা কৈছে। ইয়াতে আদি মানৱসকলে গাৰো পাহাৰৰ ৰংগাম উপত্যকাত বাস কৰিছিল আৰু প্ৰন্তপ্ৰস্তৰ সমলৰ ভিতৰত আমি হাত কুঠাৰ আৰু তেনে সঁজুলিবিলাককে প্ৰধান বুলি ক'ব পাৰোঁ। মধ্যপ্ৰস্তৰ যুগত গাৰো পাহাৰৰ ৰংগাম উপত্যকাত শিলৰ সঁজুলিৰ উদ্ধাৰ হৈছে। মানুহবোৰে সেই সময়ত চিকাৰী কৰিছিল আৰু খাদ্য সংগ্ৰহ কৰিয়ে দিন কটাইছিল। তেওঁলোকৰ প্ৰয়োজনবিলাক খুব কম আছিল, খাদ্যই বেছি নিডছ আছিল আৰু সেয়েহে তেওঁলোকে চিকাৰ কৰি খাদ্য সংগ্ৰহ কৰিছিল। ইয়াৰ পিছত নৱপ্ৰস্তৰ যুগত নিঅলিথিক এজৰ সময়খিনিত উত্তৰ কাছাৰ পাহাৰ আৰু গাৰো পাহাৰ, কামৰূপ আদি ঠাইত নৱপ্ৰস্তৰ যুগৰ সঁজুলিবোৰ পোৱা গৈছে। স্থান পৰিৱৰ্তনীয় হিচাপে ঝুম খেতি কৰিছিল সেই সময়ত আৰু ইয়াৰ উপৰিও চিকাৰ কৰিছিল। গছৰ বাকলিৰ পৰা বস্ত্ৰ তৈয়াৰ কৰি পিন্ধিবলৈ আৰম্ভ কৰিছিল নৱপ্ৰস্তৰ যুগৰ সময়খিনিত। ইয়াৰ পিছত লৌহ যুগ। অৱশেষত অসমত এই যুগত কোনো সমল উদ্ধাৰ পোৱা নাই যদিও সমসাময়িক সংস্কৃতিৰ চীন, বংগ আৰু দক্ষিণ পূব এছিয়াত উদ্ধাৰ পোৱা হৈছে। যুগত অসমত প্ৰথম শতিকামানত মেগালিথিক সংস্কৃতিৰ সূত্ৰপাত ঘটে। গাৰো, কামৰূপ আৰু কাৰ্বি পাহাৰ অসমৰ সীমা হয়। অসমৰ এই ঠাইবোৰত ইয়াৰ চিনবিলাক পোৱা যায়। এইবাৰ আমি আলোচনা কৰিম প্ৰাচীন অসমৰ কথা। প্ৰাচীন অসম কামৰূপ ৰাজ্য 4ৰ্থৰ পৰা 1200 শতিকালৈকে কামৰূপ ৰাজ্য বুলি অসমখনক কোৱা হৈছিলে। ইয়াৰ পিছত প্ৰাচীন অসমখন মধ্যযুগীয় অসম আৰু 1200 শতিকাৰ পৰা 1300 শতিকাৰ ভিতৰত বুলি দুই ভাগত ক'ব পাৰি। গতিকে এতিয়া মধ্যযুগীয় অসমত আৰু 1200ৰ পৰা 1300 শতিকাৰ ভিতৰত কেনেকুৱা ধৰণৰ ৰাজ্যৰ সৃষ্টি হৈছিল সেই বিষয়ে আমি এতিয়া বিতংকে আলোচনা কৰিম। প্ৰাচীন অসমখন কমতা ৰাজ্যত পৰিণত হৈছিল। যেতিয়া পাল ৰাজবংশৰ পতন ঘটিছিল তেতিয়া কমতা ৰাজ্যৰ সৃষ্টি হৈছিলে আৰু অসমৰ বুৰঞ্জীত প্ৰাচীন যুগৰ শেষ হৈ যেতিয়া মধ্যযুগৰ আৰম্ভণি হ'ল তেতিয়াই কমতা ৰাজ্যৰ সৃষ্টি হৈছিলে। এই অঞ্চলৰ শেষ শাসকজন আছিল খেন বংশ আৰু ইয়াৰ পিছত এই কমতা ৰাজ্যখনত কোচসকলে অধিকাৰ কৰে আৰু কোচসকলে অধিকাৰ কৰাৰ পিছত ইয়াক দুভাগ কৰা হয় কোচ হাজো আৰু কোচ বিহাৰ বুলি। এইখন আছিলে কোচসকলে অধিকাৰ কৰা ৰাজ্য, কোচ ৰাজ্য। কমতা ৰাজ্যৰ পৰা কোচ ৰাজ্যলৈকে পৰিৱৰ্তন হ'ল আৰু তাৰ পাছত কোচ হাজো আৰু কোচ বিহাৰত পৰিৱৰ্তন হ'ল। ইয়াৰ পিছত কোচ বিহাৰৰ জৰিয়তে ঔপনিৱেশিক যুগৰ সূচনা হ'ল। ইয়াৰ পিছত আহিল বাৰভূঞাসকল। বাৰভূঞা অৰ্থাৎ মধ্যযুগৰ অসম আৰু বংগৰ এছাম শাসনকৰ্তা আৰু জমিদাৰ আছিল এওঁলোক। ভূঞাৰ অৰ্থ হ'ল ভূঁই বা ভূমিৰ অধিকাৰী আৰু 12জনে 12খন ঠাইত অধিকাৰ কৰিছিল বাবে এওঁলোকক বাৰভূঞা বুলি কোৱা হয়। ইয়াৰ পিছত আমি আহোম ৰাজ্যৰ বিষয়ে আমাৰ ইতিহাসত পাওঁ যে চুকাফা আছিলে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক। টাই জনগোষ্ঠীৰ মানুহখিনিয়ে অসমত সোমাইছিল আৰু ইয়াৰ পিছত আহোম ৰাজ্যখনত প্ৰতিষ্ঠা হ'ল আৰু চুকাফাই আহোম ৰাজ্যৰ প্ৰথম প্ৰতিষ্ঠাপক বুলি কোৱা হয়। ইয়াৰ পিছত আহিল চুতীয়া ৰাজ্য। চুতীয়া ৰাজ্যখন বৰ্তমানৰ অসম আৰু অৰুণাচল প্ৰদেশক লৈ গঠিত। বীৰবল আছিল চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক। তাৰপিছত আহিল কছাৰী ৰাজ্য। এইটো ভুল, যুদ্ধ নহয়, কছাৰী ৰাজ্য। কছাৰী ৰাজ্যত ডিমাচা জনগোষ্ঠীৰ লোকসকলে ৰাজত্ব কৰিছিল আৰু ইয়াৰ পিছত ক্ৰমবিৱৰ্তন ফলত 1600 শতিকা 1700 শতিকাবিলাকত এইবিলাক ৰাজত্ব চলিয়ে আছিল। ইয়াৰ পিছত 1824ত কোচ হাজো আৰু আহোম ৰাজ্য 1826 আৰু কছাৰী ৰাজ্য 1832ত লগ হৈ আমাৰ বৰ্তমানৰ অসমখন প্ৰতিষ্ঠা হৈছে। সেয়ে এতিয়া অসমখনক আকৌ কামৰূপ ৰাজ্যলৈ পৰিৱৰ্তন হোৱা বাবে কামৰূপ ৰাজ্য 3টা
এজত ধৰিছিলে প্ৰাচীন অসমক প্ৰাচীন কামৰূপ বুলি কোৱা হয়, মধ্যযুগীয় কামৰূপ বুলিও কোৱা হয় আৰু ঔপনিবেশিক কামৰূপ বুলি কোৱা হয়। গতিকে এনচিয়েণ্ট কামৰূপৰ সময়সীমাটো আছিলে 350 পৰা 1140 খ্ৰীষ্টাব্দ। মেডিয়েভেল অৰ্থাৎ মধ্যযুগীয় কামৰূপ আছিলে 1140 পৰা 1833 খ্ৰীষ্টাব্দৰ সময়খিনি, আৰু যিটো ঔপনিবেশিক কামৰূপ কলনিয়েল কামৰূপ এইটো আছিলে 1833 পৰা ব্ৰিটিছৰ পৰা আমি স্বাধীন হোৱাৰ সময়খিনিলৈকে 1947 চনৰ সময়খিনিলৈকে আছিলে কলনিয়েল কামৰূপ বুলি তাক কোৱা হয়। গতিকে আমি কামৰূপ ৰাজ্য বা প্ৰাচীন অসমৰ বিষয়ে সবিশেষ জ্ঞান ল'লোঁ। এইবাৰ আমি প্ৰাচীন প্ৰাগজ্যোতিষ বা কামৰূপ ৰাজ্যৰ বিষয়ে বিতংকে আলোচনা কৰিম। আৰু ইয়াতে এই মেপখনত আমি যিটো এৰিয়া আমাৰ মটীয়া ৰঙেৰে আগুৰি আছে এইখিনি হ'ল আমাৰ ভাৰতবৰ্ষৰ পূব দিশে থকা কামৰূপ ৰাজ্য। গতিকে অতি পুৰণি কালত অসমৰ নাম আছিল প্ৰাগজ্যোতিষ আৰু ইয়াৰ ৰাজধানীখনক প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয়। সেয়েহে এতিয়া বৰ্তমান সময়ত গুৱাহাটী মহানগৰখন প্ৰাগজ্যোতিষপুৰৰ অন্তৰ্গত আৰু ইয়াৰ প্ৰতিষ্ঠা কৰিছিলে অমূৰ্ত ৰাজে। বিশ্বমিত্ৰ মুনিৰ আজোককা কুশ ৰজাৰ পুত্ৰ অমূৰ্ত ৰাজে প্ৰাগজ্যোতিষ ৰাজ্য প্ৰতিষ্ঠা কৰা বুলি ৰামায়ণত উল্লেখ আছে। এতিয়া প্ৰাগজ্যোতিষ শব্দৰ অৰ্থটো জানি লওঁ। প্ৰাগ শব্দৰ অৰ্থ হ'ল পূব, জ্যোতিষ মানে গ্ৰহ নক্ষত্ৰৰ অৱস্থান সম্পৰ্কে কৰা অধ্যয়ন, আৰু পূব মানে হ'ল নগৰ। গতিকে প্ৰাগজ্যোতিষপুৰৰ অৰ্থটো হ'ল পূব দিশৰ জ্যোতিষ চৰ্চাৰ নগৰ। ভাৰতবৰ্ষৰ পূব দিশে থকা ঠাইখন হ'ল আমাৰ প্ৰাগজ্যোতিষপুৰ আৰু ইয়াতে জ্যোতিষ শাস্ত্ৰৰ জ্ঞান দিয়া হয় বাবে আমাৰ এই ৰাজ্যখনক প্ৰাগজ্যোতিষ বুলি কোৱা হৈছিলে। পুৰাণ তন্ত্ৰ আদি পুথিবোৰত এই ৰাজ্যক কামৰূপ বুলিও অভিহিত কৰিছে। শিৱৰ তপস্যা ভংগ কৰিবলৈ যোৱাত যেতিয়া শিৱৰ ক্ৰোধাগ্নিত কামদেৱ ভস্ম হয়, এতিয়াৰ প্ৰথমা পত্নী সতীৰ যেতিয়া মৃত্যু হয় তাৰপিছত মহাদেৱ ঘোৰ তপস্যাত পৰে আৰু এই ঘোৰ তপস্যা পৰা দেখি স্বৰ্গদেৱ ইন্দ্ৰকে ধৰি আন দেৱতাসকলৰ ভয় জাগে আৰু সেই সময়তে তাৰক নামৰ অসু এটাই তেওঁলোকক অত্যাচাৰ কৰিছিল আৰু এই অত্যাচাৰৰ পৰিত্ৰাণ একমাত্ৰ শিৱইহে দিব পাৰিব আৰু সেয়ে শিৱৰ তপস্যা ভংগ কৰাৰ দায়িত্ব লৈছিলে কামদেৱে আৰু কামদেৱে শিৱৰ তপস্যা ভংগ কৰিব যোৱাত শিৱৰ ক্ৰোধত তেওঁ ভস্ম হয় আৰু ভস্ম হোৱাৰ পিছত পত্নী ৰতী দেৱীৰ স্তুতিত কামদেৱে পুনৰ জীৱিত হয় আৰু কামদেৱ যিখিনি ঠাইত পুনৰ জীৱন লাভ কৰিছিল সেই ঠাইখিনিকে কামৰূপ নামে পিছত পৰিচিত হয়। গতিকে ত্ৰয়োদশ শতিকাৰ আগভাগলৈকে এই ৰাজ্যৰ নাম কামৰূপেই আছিল। মহাভাৰত ৰচনাৰ সময়ত ইয়াৰ পশ্চিম সীমা আছিল কৰতোৱা নদী, যিটো বৰ্তমান বাংলাদেশত অৱস্থিত আৰু দক্ষিণে আছিলে বংগোপসাগৰলৈকে বিস্তৃত। কালিকা পুৰাণৰ মতে কামাখ্যা দেৱীৰ মন্দিৰ কামৰূপ ৰাজ্যৰ ঠিক সোঁমাজত আছিল। বিষ্ণু পুৰাণৰ মতে কামাখ্যা দেৱীৰ মন্দিৰৰ চাৰিওফালে 450 মাইল জুৰি কামৰূপ ৰাজ্য বিয়পি আছিল। বাংলাদেশ, ভূটান, অসম মিলিহে কামৰূপ ৰাজ্যখন হৈছিলে। যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্যক আকৌ 4টা ভাগত বিভক্ত কৰা হৈছে। ৰত্নপীঠ কৰতোৱা নদীৰ পৰা সোণকোষ নৈলৈকে, যিটো কৰতোৱা নদী বৰ্তমান বাংলাদেশত অৱস্থিত। কামপীঠ সোণকোষ নৈৰ পৰা ৰূপহী নৈলৈকে। স্বৰ্ণপীঠ ৰূপহী নদীৰ পৰা ভৰলী নৈলৈকে আৰু সৌমাৰপীঠ আছিল ভৰলী নদীৰ পৰা দিকৰাই বা দিক্ৰং নৈলৈকে। গতিকে আমি প্ৰাচীন কামৰূপ অৰ্থাৎ কামৰূপ ৰাজ্যৰ ভৌগোলিক চাৰিসীমাৰ বিষয়েও আমি গম পালোঁ। গতিকে এই আমাৰ অসম ষ্টেটৰ যিটো চিলেবাছ সেই তাত লিখা আছিলে, দিয়া আছে চিলেবাছ মতে যে আমি ভৌগোলিক পৰিস্থিতিও জানিব লাগিব অসমৰ। গতিকে চিলেবাছৰ অন্তৰ্গত কথাখিনিৰ ওপৰত গুৰুত্ব ৰাখিয়ে মই এইখিনি আপোনালোকৰ বাবে আগবঢ়ালোঁ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলত নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক আমি ইয়াৰ পিছৰখিনি এতিয়া আলোচনা কৰোঁ। আহোমসকল যেতিয়া কামৰূপ ৰাজ্যত সোমায়, কামৰূপ ৰাজ্যত অহাৰ পাছৰ পৰা কামৰূপ ৰাজ্যখনৰ নাম অসমলৈ লাহে লাহে ৰূপান্তৰ হ'ব ধৰে। কামৰূপ শব্দটো কিন্তু বৰ্তমান অসম ৰাজ্যৰে দুখন জিলাতহে অন্তৰ্গত। এখন হ'ল গ্ৰাম্য কামৰূপ আৰু আনখন হ'ল মহানগৰ, যিখন কামৰূপ জিলা বুলি এতিয়াও নামটো আছে, একেবাৰে নোহোৱা হৈ থকা নাই। এইবাৰ আমি আলোচনা কৰিম ছ'চিঅ' ইকনমিক কণ্ডিশ্যন অফ এনচিয়েণ্ট কামৰূপ।
এইখিনিও আমাৰ সিলেবাছৰ অন্তৰ্গতই হয় অসমতে 2021 গতিকে আমি এতিয়া আলোচনা কৰিম প্ৰাচীন কামৰূপৰ আৰ্থ সামাজিক অৱস্থা কেনেকুৱা আছিল আচলতে অসমত আহোম ৰাজত্বকালৰ প্ৰায় 800 বছৰ আগৰ সময়খিনি বিভিন্ন বুৰঞ্জীবিদসকলে প্ৰাচীন কামৰূপ ৰাজ্যৰ সময় বুলি ধৰিছিলে সেই সময়ত বুৰঞ্জী লিখাৰ কোনো কথাই নাছিলে বুৰঞ্জী লিখা সেই সময়ত হোৱা নাছিলে আহোম যুগৰ পূৰ্বৰ সময়খিনিত সামাজিক অৰ্থনৈতিক সাংস্কৃতিক আদি অৱস্থাৰ সমল সন্ধান কৰিবলৈ হ'লে লোকগীত বিহুগীত সাধু ডাকৰ বচন ফকৰা যোজনা শিলালিপি তাম্ৰলিপি আদিহে ল'ব লাগিব ইয়াৰ উপৰিও চীন পৰিব্ৰাজক হিউৱেনচাং যেতিয়া অসমলৈ আহিছিল কামৰূপলৈ আহিছিল সেইখিনি আছিলে 643 খ্ৰীষ্টাব্দত আহি তেওঁ প্ৰায় এমাহমান কাল আছিল আৰু সেয়ে তেওঁ লিখা গ্ৰন্থ চিউকি কামৰূপ ৰাজ্যৰ বিষয়েও এটি টকা লিখি থৈ গৈছিলে আৰু সেই টকা অনুসৰি কামৰূপ ৰাজ্যৰ আয়তন প্ৰায় 1700 অৰ্থাৎ 2720 কিলোমিটাৰ আৰু প্ৰাগজ্যোতিষপুৰৰ পৰিধি প্ৰায় 6 মাইল অৰ্থাৎ 10 কিলোমিটাৰ মান হ'ব কামৰূপ ৰাজ্যৰ মাটি বৰ দ বুলি কোৱা কৈছিলে তেওঁ হিউৱেনচাঙে আৰু হাৰুৱা গতিকে নিয়মিতভাৱে খেতি কৰা হৈছিল সেই কাৰণে এই ঠাইখিনিত কঁঠাল আৰু নাৰিকলৰ খেতি প্ৰচুৰ পৰিমাণে হৈছিল জলবায়ু বৰ গৰমো নহয় আৰু বৰ ঠাণ্ডাও নহয় ইয়াৰ লোকসকল সহজ সৰল আৰু সৎ স্বভাৱৰ আছিল শাৰীৰিকভাৱে চুটি চাপৰ গাৰ ৰং পাতল আৰু হালধীয়া চানেকীয়া আছিল লোকসকলে দেৱ দেৱীৰ পূজা কৰিছিল আৰু বলি বিধানো মানি চলিছিল পূজা ভাগ শাৰী শাৰী পাহাৰে আৱৰা হিউৱেনচাঙৰ লিখনিত আমি এইকেইটা কথা ভালকৈ গম পালোঁ এইখিনি গোটেইখিনি আমাৰ বাবে খুবেই প্ৰয়োজন যিহেতু আমি বেলেগত ইয়াৰ সমলবিলাক পোৱা নাযায় ইয়াৰ পিছত তেওঁ কৈছিলে যে পূব ভাগ অসমৰ অৰ্থাৎ কামৰূপ ৰাজ্যৰ পূব ভাগটো শাৰী শাৰী পাহাৰে আৱৰা বুলি কৈছিলে দক্ষিণ পূব অঞ্চলত হাতী বেছিকৈ পোৱা গৈছিল সেই সময়ত হিউৱেনচাঙে লিখি থৈ যোৱা কামৰূপ ৰাজ্যৰ বিষয়ে এই টকাটো অসমৰ ইতিহাসৰ বাবে এক মূল্যৱান সম্পদ বুলি ক'ব পাৰি কিয়নো এওঁ গোটেইখিনি বিষয় ইয়াতে সাঙুৰি পেলাই লৈছিলে গতিকে হিউৱেনচাঙৰ লিখনিৰ জৰিয়তে আমি অসমৰ আৰ্থ সামাজিক দিশৰ লগতে আমি ভৌগোলিক পৰিৱেশৰ জলবায়ুৰ কথাও কিছু কথা গম পালোঁ লগতে শাৰীৰিক গঠনৰ কথাও গম পালোঁ গতিকে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকলৈকে ইউপি ছেকশ্যনৰ ইউপি লেভেলৰ প্ৰথম চেপ্টাৰ এটা সমাজ বিজ্ঞানৰ আপোনালোকৰ বাবে আগবঢ়ালোঁ গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিব মই দৈনন্দিন আপোনালোকৰ বাবে সমাজ বিজ্ঞানৰ এটা এটা চেপ্টাৰ দি থাকিম গতিকে আহক তেতিয়ালৈকে ভালে থাকক কুশলে থাকক ধন্যবাদ হেভ এ নাইচ ডে